Hello everyone, welcome to Classfix IAS. So I am very glad to inform you that from today we are going to launch our new YouTube channel which is Classfix IAS. So আপোনালোকে একেদিন Classfix Academy ক্লাস কৰি আছিল so Classfix Academy চেনেলটো আমাৰ থাকিব লগতে আমি Classfix IAS বুলি এটা নতুনকৈ YouTube চেনেল ক্ৰিয়েট কৰিছো আৰু এটো YouTube চেনেলত আপোনালোকে কমপ্লিটলি UPSC আৰু APSC ৰ কন্টেন্ট পাব Okay, so আপোনালোকে যদি UPSC আৰু APSC ৰ বাবে APR হ'ব বুলি ভাবিছে বা UPSC আৰু APSC ৰ বাবে প্ৰিপাৰেচন চলাই আছে then definitely Classfix IAS আপোনালোকক হেল্প কৰিব আৰু Classfix Academy যিদৰে আপোনালোকৰ কম্পিটিটিভ এক্সামৰ বাবে কন্টেন্ট প্ৰভাইড কৰিছিলে Classfix IAS ত আমি ঠিক একেদৰে UPSC আৰু APSC লেভেলৰ কন্টেন্ট আপোনালোকলৈ আগবঢ়াম ইয়াতে আপোনালোকে GS ৰ কন্টেন্ট পাব CSET ৰ কন্টেন্ট পাব কাৰেন্ট এফেয়াৰ্ছ ৰ কন্টেন্ট পাব আৰু ডেইলি নিউজ পেপাৰ এনালাইসিস পাব সো এই চাৰিটা টপিকৰ কন্টেন্ট আপোনালোকে পাব আৰু লগতে আপোনালোকে পাব ইকনমিক্স অপচনেলৰ কন্টেন্ট সো গতিকে এটা কমপ্লিট পেকেজ আপোনালোকৰ বাবে হ'ব পাৰে Classfix IAS সো গতিকে আপোনালোকে আশা কৰিছো Classfix Academy যিদৰে সাপোৰ্ট কৰিছে ঠিক একেদৰে আপোনালোকে Classfix IAS ক সাপোৰ্ট কৰিব যাতে আমাৰ Classfix Academy দৰে Classfix IAS গ্ৰো কৰিব পাৰে সো আই হোপ আপোনালোকে আমাৰ Classfix Academy সহাৰি জনাব সো আজিৰ ভিডিওটো আছিল আমাৰ ওয়েলকাম ভিডিও সো নেক্সট ভিডিওৰ পৰা আমি UPSC সিলেবাস UPSC বুক ৰিলেটেড ভিডিও আমি আগবঢ়াম তাৰ পিছত APSC সিলেবাস আৰু APSC বুক ৰিলেটেড ভিডিও আগবঢ়াম তাৰ পিছত আমি GS ৰ ক্লাস আমি স্টাৰ্ট কৰিম ঠিক আছে সো আফটাৰ completing 1000 subscriber 1000 subscriber হোৱাৰ পিছত আমি আমাৰ Classfix IAS চেনেলত ৰেগুলাৰ লাইভ ক্লাसेस আপলোড কৰিম সো আপোনালোকে সেই লাইভ ক্লাसेस বোৰ জয়েন কৰিবলৈ আমাৰ Classfix IAS চেনেলত as soon as possible আমাৰ 1k subscriber কমপ্লিট কৰি দিব সো আই হোপ আমাৰ 1k subscriber সোনকালে কমপ্লিট হৈ যাব কাৰণ আপোনালোকে যিদৰে Classfix Academy সহাৰি আৰু মৰম জনাইছে সো 1k subscriber তাৰ তুলনাত একো নহয় হয় নাই সো গতিকে 1k আমাৰ হৈ যাব আৰু আমি অতি সোনকালে Classfix IAS ত আমি লাইভ কন্টেন্ট আপোনালোকলৈ আগবঢ়াব পাৰিম So anyway, যিকি নহওক আমাৰ আজিৰ ভিডিওটো আছিল প্ৰথম ভিডিও আৰু নেক্সট ভিডিওৰ পৰা আমি Classfix IAS ত APSC আৰু UPSC ৰিলেটেড কন্টেন্ট আপোনালোকলৈ আগবঢ়াম সো নেক্সট ভিডিও আমাৰ হ'ব UPSC সিলেবাস ৰিলেটেড আৰু বুক লিষ্ট ৰিলেটেড আৰু তাৰ পিছৰ ভিডিও হ'ব আমাৰ APSC সিলেবাস ৰিলেটেড এণ্ড বুক লিষ্ট ৰিলেটেড সো সেই ভিডিওসমূহ পাবলৈ আমাৰ Classfix IAS চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব যে Classfix IAS বুলিও Classfix Academy এনেকুৱা এটা চেনেল আছে সো যেটো চেনেলত আপোনালোকে APSC বা APSC প্ৰিপাৰেচন চলাব পাৰে সো আজিৰ ভিডিও মই ইমানতে সমাপ্ত কৰিছো থ্যাঙ্কস ফৰ ওয়াচিং Classfix IAS নেক্সট ভিডিওত আকৌ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই